নমস্কাৰ খুলুমবাই অনুভৱ ভালে লাগিছে মই সকলোকে প্ৰথমতে মই আন্তৰিক মনৰ পৰা সন্মান যাচিছোঁ আদৰিছোঁ হয় মই আজি 4 নম্বৰ বাউখুংৰিৰ পৰা কেণ্ডিডেট হিচাপে মোক ইয়াত থিয় কৰাইছে UPPL দলৰ পৰা মই প্ৰথমতে মই আন্তৰিক মনেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সন্মানীয় UPPL দলৰ সভাপতি আৰু প্ৰাক্তন CEM BTRৰ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তাৰ লগতে মই আমাৰ যিমানবোৰ জ্যেষ্ঠ UPPLৰ নেতৃবৃন্দ আৰু যিমানবোৰ আমাৰ কেন্দ্ৰীয় জিলা ব্লক প্ৰাইমাৰী বুথ লেভেলৰ যিমানবোৰ আমাৰ UPPLৰ নেতৃবৃন্দ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ পিছতে আমাৰ বাউখুংৰিৰ পৰম শ্ৰদ্ধ ৰাইজক মই সেৱা জ্ঞাপন কৰিছোঁ সন্মান যাচিছোঁ আৰু আশা কৰিছোঁ আমাৰ বাউখুংৰি সমষ্টিৰ LSA সমষ্টিৰ পৰম শ্ৰদ্ধ ৰাইজে মৰম দিব আশীৰ্বাদ দিব UPPL ৰাজনীতি দলক কাৰণ মানে সবে জানে যে UPPL ৰাজনীতি দল হিচাপে আমি কিয় জন্ম হৈছোঁ মেইনলি আমি এইখিনি BTR অঞ্চলত যাতে শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ ইয়াৰ কাৰণে মানে প্ৰমোদ বড়ো নেতৃত্বত আৰু আমাৰ গোবিন্দ বসুমতাৰীৰ নেতৃত্বত আৰু বিভিন্ন নেতৃবৃন্দক লৈয়ে শান্তি চুক্তিও হোৱা হৈছে শান্তি চুক্তিও কৰা হৈছিলে আৰু তাৰ পিছত মানে সেই যিমান 5টা বছৰ UPPLৰ নেতৃত্বত যি 5টা বছৰ চৰকাৰ হৈছে ধুনীয়াকৈ শান্তি প্ৰতিষ্ঠা হৈছিলে সব জাতি জনগোষ্ঠীৰ ধৰ্মৰ সমাজৰ সমূহ উন্নয়ন আমি দেখা পাইছোঁ আৰু কোকৰাঝাৰ নগৰ হিচাপে চিটি অফ পিচ নামটো খুব বিখ্যাত হৈছে তো এইটোৱে আমাৰ মূল উদ্দেশ্য হ'ব আৰু লগতে বাউখুংৰি সমষ্টি নতুন সমষ্টি হয় নতুন সমষ্টি হোৱাৰ কাৰণে বহুতখিনি স্কোপ সুবিধা আছে কাম কৰাৰ তো ৰাইজে যদি আশীৰ্বাদ দিয়ে কাৰণ ৰাইজে ৰাজা ৰাইজে যদি আশীৰ্বাদ দিয়ে তো সেই কাম কৰাৰ সুবিধাটো নিশ্চয় ল'ম সমাজৰ কাৰণে কাম কৰিম বাউখুংৰি ৰাইজৰ কাৰণে মাত মাতিম বাউখুংৰি ৰাইজত যেনেকা যি কাম লাগে সেইবোৰ কৰিম আৰু যেনেকা বাউখুংৰি সমষ্টি হিচাপে বহুত মানে অলপ বেলেগ ধৰণৰ সমষ্টি বহুত মানে এৰিয়াটো বহুত ডাঙৰ মোৰ যুঁজখন আহক সময়টো আহক এতিয়াতো এনেকা যুঁজ নিচিনা দেখা পোৱা নাই কাৰণ আমি UPPL হিচাপে অকলে খেলি আছোঁ একদম মান সন্মানৰে আমি অকলে খেলি আছোঁ কাৰো লগত আমাৰ এনেকা যুঁজ নাই আৰু কিন্তু BPFৰ পৰা ৰূপম ৰয় ডাঙৰীয়া তেখেতে NDA এলায়েন্সৰ পৰা খেলিছে আৰু NDA এলায়েন্সৰ পৰা খেলাটো সবে গম পায় কেনেকা কি কাক ক'ত কি ভিক্টিম কৰাব আমি এইটো বিচৰা নাই আমাৰ মূল উদ্দেশ্যটো হয় ইয়াতে মানে শান্তি আহিব লাগে সব হিন্দু মুছলিম আমি ৰাজবংশী বড়ো সবে মিলি পেলাই ইয়াত ভাল বসবাস কৰিব লাগে বিধায়ক হিচাপে নিৰ্বাচিত হ'লে বহুতখিনি কাম কৰিব লগা আছে বাউখুংৰি সমষ্টিত আমি বহুতখিনি ভাল শিক্ষা অনুষ্ঠান বা স্বাস্থ্য বিভাগৰ বা আমাৰ ট্ৰেইনিং চেণ্টাৰ্ছবোৰ আমি কৰিব পাৰোঁ আৰু ওমেন এম্পাৱাৰমেণ্ট মহিলা হৈ পেলাই মই মহিলাৰ কাৰণে কাম কৰিম মহিলাৰ কাৰণে প্ৰতিটো এৰিয়াত আমি ধুনীয়াকৈ সংস্থাপনৰ কাৰণে কাম কৰিব পাৰোঁ যেনিবা উইভিং আমি বহাই দিব পাৰোঁ আৰু আগতেও এইটো কৰি আহিছোঁ আৰু আমাৰ প্ৰমোদ বড়ো ছাৰৰ চৰকাৰৰ সময়ত মানে 70 কোটি টকাৰ টুৰিজম প্ৰজেক্টটো এতিয়া নিৰ্মাণ হৈ আছে ঠিক তেনেকা ইয়াত ধুনীয়া আমি টাউনশ্বিপ ডেভেলপ কৰিব পাৰিম ভাওৰাগুৰিটো লৈ পেলাই ফকিৰা গ্ৰামটো লৈ পেলাই আৰু লগতে এনেকা জাগা আছে বাউখুংৰি সমষ্টিত যদি মোৰ নিজৰ গাঁৱত যদি মোৰ যাব লগা হয় ৰাস্তা ঘাট দলং নাথাকাৰ কাৰণে মানে গাড়ীটো টিপকাই নিচিনা জাগাত থৈ পেলাই ৰিক্সা দি গাঁৱত সোমাব লগা হয় তো সেইবোৰ মানে ৰাইজৰ আশা আকাংক্ষা এইবোৰ পূৰা কৰাৰ কাৰণে কাম কৰিম আৰু বাউখুংৰি ৰাইজৰ কাৰণে একদম যি বিচাৰে ৰাইজে সেইটো সবৰ পৰা নিৰ্ণয় লৈ পেলাই ৰাইজৰ হৈ পেলাই কাম কৰিম আৰু যুৱ শাখাৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিম আৰু সবৰে শান্তিৰ কাৰণে কাম কৰিম